हेलो बंधुসকল সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছো মোৰ খজুৱা পথাৰৰ বাওধান ধৰালৈ সকলোকে আশা কৰিছো সকলোৱে ভালে আছে আৰু ভালে থাকক ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো আপোনালোক সকলোৱে ভালে থাকক আজি মই এই পথাৰ দৰাত ডাঙৰি বন্ধা কাৰ্য কৰি আছো মোৰ হৰিভকত আহিছে মোৰ ভাতৃ ভতিজা সকলো আহিছে মোক সহায় কৰিবৰ কাৰণে চাওক তেখেতলোকে ডাঙৰি বান্ধি আছে এইফালে চাওক আজি আমি বাওধানৰ ডাঙৰি কেনেকৈ বান্ধো হেয়া সম্পূৰ্ণ আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম চাওক মোৰ পিছফালে হৰিভকতে হৰিভকত আহি আছে এই এঠৰ জাপিলে এনেকৈ আমাৰ বাওধান জপা হয় মই আজি সম্পূৰ্ণ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক বাওধান কেনেকৈ ডাঙৰি বন্ধা হয় এই সকলো ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল চাওক কিমান সুন্দৰভাৱে এইটো ডাঙৰি মোৰ হৰিভকতে বান্ধিলে চাওক দেখিছে নহয় মই ডাঙৰিটোৰ আগফালে পিছফালে সু চাইডে বাওঁ চাইডে চবফালে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাওক আৰু এইফালে চাওক তেখেতলোকে বান্ধি আছে জাপি আছে এয়া ৰণুজ মোৰ ভাতৃ ৰণুজ এটা ডাঙৰি টাইট কৰি আছে টমালেৰে আপোনালোকক আৰু সেইফালে চাওক মোৰ ভতিজাটো মৃদুল তেখেতৰ এই এঠৰ জাপিব গৈ আছে এই এনেকৈয়ে এঠৰকৈ জাপি আমি ডাঙৰিবোৰ বান্ধিবলৈ চেষ্টা কৰোঁ আৰু এই ডাঙৰি বান্ধোতে আমি যি টমাল ব্যৱহাৰ কৰোঁ এয়া হ'ল বাঁহৰ টমাল তো চাওক সি আকৌ মুঠিত তুলিবলৈ গৈ আছে চাওক আমাৰ বাওধানৰ মুঠি কেনেকৈ আমি এঠৰ তোলোঁ এয়া তুলি আছে হয় মৃদুল তুলি ভাল লাগিছেনে বঢ়িয়া এই এঠৰ সম্পূৰ্ণ হ'ল এতিয়া ডাঙৰিত জাপিবলৈ গৈ আছে সম্ভৱ এয়া চাৰিঠৰ হ'বলৈ হ'ল এতিয়া তেখেতে টাইট কৰিব ডাঙৰিটো এয়া চাৰিঠৰ জাপিলে এতিয়া টমালেৰে ধুনীয়াকৈ টাইট কৰি ৰ'ব মই দেখাই আছোঁ এয়া টাইট কৰিছে চাৰিঠৰীয়া ডাঙৰি এটা বান্ধি সম্পূৰ্ণ হ'বলৈ গৈ আছে জাষ্ট এক ছেকেণ্ড এয়া ৰছী পাক দিছে এয়া এনেকৈ ডাঙৰি চাৰিঠৰীয়া ডাঙৰি বন্ধা হয় আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে বঢ়িয়াকৈ দেখালোঁ চাওক এতিয়া তেখেতে আকৌ নতুনকৈ ডাঙৰি তৰিব গৈ আছে তো এই পথাৰখনৰ চাৰিওফালে যি সেউজীয়া দেখিছে এইবিলাক আজি কেইদিনমানৰ আগলৈকে বগা চপৰা তলি আছিলে হাল বাই থোৱা আছিলে এই সকলোবিলাক সৰিয়হ খেতি চাওক জংঘলৰ পাৰলৈকে যিমান সেউজীয়া দেখিছে আপোনালোকে এই সকলোবিলাক সৰিয়হ খেতি চাওক সৰিয়হ খেতিয়ে আৱৰি আছে মোৰ এই ধাননি পথাৰ দ্বাৰা চাওক কি সুন্দৰ পৰিৱেশ আমি কৃষিজীৱী ৰাইজ এনেকৈ খেতি বাতি কৰি নিজৰ ঘৰ সংসাৰ চলাবলৈ চেষ্টা কৰোঁ এয়া চাওক আৰু চাওক এয়া হৰিভকতে কেনেকৈ বান্ধি আছে চাওক সেয়া এইফালে চাওক এয়া ভাতৃ ৰণুজে এয়া চাৰিঠৰ জাপিছে তেখেতে কেনেকৈ টাইট কৰে সেয়াও আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া চাওক এয়া ৰছী তেখেতে টানিব লৈছে বাঁহৰ টমালডাল সেয়া টাইট কৰি আছে এয়া আৰু আপোনাৰ এক ছেকেণ্ডৰ পিছতে এয়া টাইট হৈ গ'ল তেখেতে পাকটো তাতে সুমিয়াই ডাঙৰিটো সম্পূৰ্ণ কৰি তুলিলে হৈ গ'ল ইয়াত ধান অকণমান থাকি গ'ল বুলি এটাই মোক কমপ্লেইন কৰিছে এই দাৱনীবিলাকলৈ আমি খবৰ জনাব লাগিব খবৰ দিব লাগিব এই ধান থাকি গ'ল কিমান লোকচান হৈছে এই ধাননিবিলাকে খৰদৰকৈ দাইছোঁ বুলি এই ধান এৰি থৈ গৈছে থোকটো চাওকচোন এক বিটা বেছি হৈছে এইয়া হৰিভকত কেনে আছে ভালে আছে লাগি যাওক ভাই ঠিক আছে মোৰ চাওক কি সুন্দৰ আমি গৈ আছোঁ আমি পোৱাগৈ নাই জেগাত আকৌ কিন্তু এখেতলোকে আহি আছে এইটো লাষ্ট টিপ হয় চাওক ভাল লাগিছে নে ভাই ইগ আনপৰাণ ঠিক আছে মৃদুল সিং ভাল লাগিছে দেই ভাল লাগিছে ব'লা আমি গৈ আছোঁ পিছে এনেকৈ আমি ধান কঢ়িয়াওঁ চাওক কি সুন্দৰ দৃশ্য এয়া আৰু মোৰ পিছৰ ভিডিঅ'ত মই আৰু এনেকৈ আমাৰ কৃষি কৰ্ম ভিলেজ ব্লগৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আমাৰ গাঁৱত কি আছে আপোনালোকক দেখাবলগীয়া বস্তু সকলো মই দেখাবলৈ চেষ্টা কৰিম তো আজিলৈ ভিডিঅ'টি ইমানতে সামৰি মাৰিছোঁ চোৱাৰ কাৰণে ধন্যবাদ যদি ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব যদি কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ইউটিউব জগতত আগবাঢ়ি যোৱাত আপোনালোক সকলোৱে সহায় সহযোগিতা কৰি মৰম চেনেহ দিব বুলি আশা ৰাখিলোঁ জয় আই অসম জয় হিন্দ।